মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আজি ইকনমিক্সৰ মোষ্ট ইম্পৰ্টেণ্ট কেইটামান MCQ কুৱেশ্যন এনচাৰ দিয়া হ'ব। তোমালোকৰ আগতেও এটা ক্লাছত মই 30টা MCQ কুৱেশ্যন এনচাৰ দিয়া হৈছে। তোমালোকে ভালকৈ সেইবিলাক চাবা, লগতে আজিৰ ক্লাছটো ভালকৈ চাবা আৰু তোমালোকৰ ইকনমিক্সৰ আৰু দুটামান ক্লাছ হ'ব। গতিকে MCQ তোমালোকৰ 40টা আহিব। মই 150টা কুৱেশ্যন এনচাৰ তোমালোকক দিম। তোমালোকে সেই 150টাৰ ভিতৰত তোমালোকৰ 100% ইয়াৰ পৰাই কমন আহিব। তোমালোকে সেইবিলাক ভালকৈ মনোযোগেৰে চাবা। লগতে মোৰ ষ্টাডি উইথ জেম চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু এটা কথা কোৱা হৈছে যে যেহেতু তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰ এক্সাম শেষ হ'বৰ অৱস্থা, গতিকে তোমালোকে HS ছেকেণ্ড ইয়াৰৰ এতিয়া প্ৰমোশ্যন হ'বা। তোমালোকে HS ছেকেণ্ড ইয়াৰত ভাল গাইড পোৱাৰ কাৰণে সকলো ছাবজেক্টৰে তোমালোকে MCQ কোৱা, লং কুৱেশ্যন কোৱা, কমন পোৱাৰ কাৰণে তোমালোকে মোৰ এটা গ্ৰুপ খুলিছোঁ, HS ছেকেণ্ড ইয়াৰ গ্ৰুপ। সেইটো গ্ৰুপত তোমালোকে জইন হ'বা। সেইটো গ্ৰুপত জইন হ'বৰ কাৰণে তোমালোকে মোক হোৱাটছআপ যোগে মেছেজ কৰিব পাৰা। সেই নম্বৰটো হৈছে 8638146394। এইটো নম্বৰত তোমালোকে মোক মেছেজ কৰিবা। মেছেজ কৰিলে তোমালোকক সেইটো গ্ৰুপত জইন কৰাই দিম। ইতিমধ্যে মই গ্ৰুপটো খোলা হৈছে। তোমালোকে সেইটো গ্ৰুপত স্কেনাৰত দিয়া হ'ব। লাষ্টত তোমালোকে স্কেন কৰিও জইন হ'ব পাৰিবা। গতিকে আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ পলম নকৰি, যিহেতু আমাৰ পৰীক্ষা নিশ্চয় কাষ চাপিছে। আৰু তোমালোকৰ মাজত কোনোবাই যদি ছায়েন্সত আছা, মেথামেটিক্স ছাবজেক্টটো অহাকালি এক্সাম নহয়, যিহেতু তোমালোকে গম পাইছা যে মেথামেটিক্স ছাবজেক্টটো তোমালোকৰ কুৱেশ্যন পেপাৰ লিক হৈ গৈছে। গতিকে আমাৰ ASSEB বৰ্ডে এতিয়া এক্সামটো পিছুৱাই দিব। কেতিয়া পিছুৱাই দিয়ে, অহাকালিৰ ভিতৰত তোমালোকে কিজানি নোটিছ পাই যাবা। গতিকে আজি আৰম্ভ কৰিছোঁ ক্লাছটো। 1 নম্বৰ কুৱেশ্যনটো চোৱা। সংকটৰ সময়ছোৱাত ভাৰতৰ বিদেশী বিনিময় ভাণ্ডাৰ কিমান দিনৰ বাবে চলিবলৈ সক্ষম হৈছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, 14 দিনৰ বাবে হৈছিল। নেক্সট কুৱেশ্যনটো চোৱা। 1991 চনৰ সংকটৰ সময়ত ভাৰতৰ চৰকাৰৰ কিহৰ ওপৰত কেন্দ্ৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, অৰ্থনৈতিক সংস্কাৰ। তাৰপিছতো চোৱা 3 নম্বৰ চোৱা। 80ৰ দশকত ভাৰতৰ অৰ্থনৈতিক সংকটৰ মূল কাৰণ কি আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ। অপশ্যন নম্বৰ খ হ'ব ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যন। চৰকাৰে অধিকাংশ ক্ষেত্ৰত খৰচৰ বাবে কি উৎস ব্যৱহাৰ কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, কৰ আৰু ৰাজহ। নেক্সট কুৱেশ্যনটো চোৱা। 5 নম্বৰ কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যনটোত কি দিয়া হৈছে? ভাৰত চৰকাৰে পেট্ৰলিয়াম জাতীয় সামগ্ৰী আমদানি কৰিবলৈ কিহৰ জৰিয়তে মূল্য আদায় কৰে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, আমেৰিকান ডলাৰ। তাৰপিছত 6 নম্বৰ কুৱেশ্যন আছে। 6 নম্বৰ কুৱেশ্যনটোৰ ইয়াৰ চৰকাৰৰ আয়ৰ এক বৃহৎ অংশ কোন খণ্ডত ব্যয় কৰা হৈছিল? কি কৈছে তাৰমানে কুৱেশ্যনটো? চৰকাৰৰ আয়ৰ এক বৃহৎ অংশ কোন খণ্ডত ব্যয় কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, সামাজিক খণ্ডৰ ওপৰত বেছি কি কৰা হৈছিল? ব্যয় কৰা হৈছিল। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো চোৱা। 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে? ভাৰতবৰ্ষই সংকটৰ সময়ত ক'ত ঋণ সাহায্যৰ বাবে আবেদন জনাইছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, বিশ্ব বেংকত। নেক্সট কুৱেশ্যনটো চোৱা। সংকটৰ সমাধানৰ বাবে ভাৰতত কোন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, উদাৰীকৰণ। তাৰপিছত নেক্সট কুৱেশ্যনটো। সংকটৰ সময়ত ভাৰতত ৰপ্তানি তুলনাত কিহৰ বৃদ্ধি কৰা দেখা গৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, আমদানি। 10 নম্বৰ কুৱেশ্যনটো চোৱা। কি কৈছে? কিমান চনত আৰম্ভ কৰা সংস্কাৰ নীতিসমূহ অধিক ব্যাপক আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, 1991 চনত। নেক্সট কুৱেশ্যনটো চোৱা। ব্যক্তিগত খণ্ডক কিয় বহুতো উদ্যোগত অনুমতি দিয়া নহয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, চৰকাৰৰ নিয়ন্ত্ৰণ বজাই ৰখাৰ বাবে। 12 নম্বৰ কুৱেশ্যনত কি কৈছে? নিৰ্বাচিত উদ্যোগজাত উৎপাদিত বস্তুৰ দৰ আৰু বিতৰণ কেনেদৰে নিয়ন্ত্ৰণ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, চৰকাৰী বিধিৰ বিধানৰ দ্বাৰা। নেক্সট কুৱেশ্যনটো চোৱা। বহুতো উদ্যোগক কি ব্যৱস্থাৰ পৰা মুক্তি দিয়া হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, বজাৰৰ দৰ নিৰ্ধাৰণ।
তাৰপিছৰ 14 নম্বৰ কুৱেশ্যনটোত কি কৈছে ভাৰতবৰ্ষৰ বিত্তীয় খণ্ড কোনে নিয়ন্ত্ৰণ কৰে ভাৰতবৰ্ষৰ বিত্তীয় খণ্ডক নিয়ন্ত্ৰণ কৰে কোনে ভাৰতীয় ৰিজাৰ্ভ বেংকে অপশ্যন নম্বৰ খ টো ইয়াৰ শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে বিশ্বৰ কিমান লোক আজিও নিজৰ সামাজিক প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 260 নিযুত লোকে কি কৰে নিজৰ সামাজিক প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ অক্ষম হয় তাৰপিছতটো কি কৈছে দৰিদ্ৰতা কি ধৰণৰ পৰিস্থিতি বুলি বৰ্ণনা কৰা হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ এটো দুখ আৰু অভাৱ হ'ব তাৰপিছৰ কোৱেশ্চনটো চোৱা শাহিন ৰফি খান আৰু ডামিয়েন কিলেনৰ মতে দৰিদ্ৰতা কি হিচাপে ব্যৱহাৰ কৰা হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক ক্ষুধা তাৰপিছৰ কোৱেশ্চনটো চোৱা গ্ৰামীণ দুখীয়াসকলৰ মূল জীৱিকা কি গ্ৰামীণ দুখীয়াসকলৰ মূল জীৱিকা হৈছে কৃষি অপশ্যন নম্বৰ খ টো ইয়াৰ শুদ্ধ এনসাৰ তাৰপিছৰ 5 নম্বৰ কোৱেশ্চনটো কি কৈছে দাদাভাই নৰোজীয়ে দৰিদ্ৰতাৰ সীমাৰেখাৰ ধাৰণা কেতিয়া আলোচনা কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 1930 চনত তাৰপিছৰ কোৱেশ্চনটো কি আছে তাৰ পিছৰ কোৱেশ্চনটো হৈছে কাৰাগাৰৰ জীৱন ধাৰণৰ ব্যয় কাক উন্মোচিত কৰে অপশ্যন বিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ প্ৰাপ্তবয়স্ক কাৰাবন্দীক নেক্সট কোৱেশ্চনটো কি কৈছে কিমান চনত পৰিকল্পনা আয়োগে এটা অধ্যায়ৰ গোট গঠন কৰিছিল 1962 চনত অপশ্যন নম্বৰ ক টো ইয়াৰ শুদ্ধ এনসাৰ তাৰপিছৰটো চোৱা কি কৈছে টাস্ক ফোর্স অন দ্য প্ৰজেকশন অফ মিনিমাম ৰেটস অফ ইফেক্টিভ কনজুমটিভ ডিমান্ড কেতিয়া গঠন কৰা হৈছিল ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 1979 চনত তাৰপিছৰটো কোৱেশ্চন কি কৈছে কিমান চনত বিশেষজ্ঞ গোট গঠন কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 1989 চনত তাৰপিছৰ কোৱেশ্চনটো কি কৈছে দুখীয়া শ্ৰেণী কেই প্ৰকাৰৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 3 প্ৰকাৰৰ হৈছে দুখীয়া শ্ৰেণী তাৰপিছৰ কোৱেশ্চনটো কি আছে যিসকল কোনোদিনে দুখীয়া নহয় তেওঁলোকক কি বুলি জনা যায় তেওঁলোকক অদুখীয়া বুলি জনা যায় অপশ্যন নম্বৰ খ টো ইয়াৰ শুদ্ধ এনসাৰ তাৰপিছৰ কোৱেশ্চনটো কি কৈছে গ্ৰামাঞ্চলৰ বাবে ন্যূনতম প্ৰয়োজনীয় কেলনি গ্ৰামাঞ্চলৰ লোক এজনৰ বাবে কিমান নিৰ্ধাৰণ কৰা হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ এটো 2400 নিৰ্ধাৰিত কৰা হৈছে তাৰপিছৰ 13 নম্বৰ কোৱেশ্চনটো কি কৈছে চৰাঞ্চলৰ বাবে ন্যূনতম প্ৰয়োজনীয় কেলনি কিমান হিচাপে নিৰ্ধাৰিত কৰা হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 2100 নিৰ্ধাৰিত কৰা হৈছে তাৰপিছৰ কোৱেশ্চনটো কি কোৱা হৈছে 1999 ৰ পৰা 2000 চনৰ গ্ৰামাঞ্চলৰ এজন ব্যক্তিৰ ভোগ ব্যয় কিমান আছিল অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব 328 আছিল অপশ্যন নম্বৰ ঘ টো ইয়াৰ শুদ্ধ এনসাৰ 1999 চনৰ পৰা 2000 চনৰ চৰাঞ্চলৰ এজন ব্যক্তিৰ ভোগ ব্যয় কিমান আছিল অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ চহৰ অঞ্চলৰ বাবে আৰু এটো হৈছে গ্ৰামাঞ্চলৰ বাবে চহৰ অঞ্চলৰ বাবে কিমান 454 আৰু গ্ৰামাঞ্চলৰ বাবে 328 নিৰ্ধাৰণ কৰা হৈছে তাৰ পিছৰ কোৱেশ্চনটো কি কোৱা হৈছে মানৱ সম্পদৰ পৰা অধিক মানৱ মূলধন গঠন কৰিবলৈ কি কৰা উচিত অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ ক বিনিয়োগ তাৰ পিছৰ কোৱেশ্চনটো কি আছে স্বাস্থ্যত ব্যয় কৰাক কিহৰ লগত সম্পৰ্কিত কৰা হৈছে অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ খ মানৱ মূলধন গঠন তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো কি কৈছে বৃত্তি প্ৰশিক্ষণৰ ফলত কি বৃদ্ধি পায় অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ খ শ্ৰমিকৰ দক্ষতা নেক্সট কোৱেশ্চনটো কি কৈছে বৃত্তিত প্ৰশিক্ষণৰ ফলত কি বৃদ্ধি পায় অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ ক উৎপাদনশীলতা বৃদ্ধি পায় নেক্সট কোৱেশ্চনটো কি কৈছে ভৌতিক মূলধনৰ বিনিয়োগৰ সিদ্ধান্ত কাৰ ওপৰত নিৰ্ভৰ কৰে অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ খ জ্ঞান আৰু যুক্তিসম্পন্ন চিন্তাৰ ওপৰত নেক্সট কোৱেশ্চনটো কি আছে চোৱাচোন 6 নম্বৰ কোৱেশ্চন মানৱ মূলধন গঠনত কেৱল কাৰ ভূমিকা থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ অভিভাৱক আৰু শিক্ষকৰ নিয়ন্ত্ৰণ থাকে তাৰ পিছৰ কোৱেশ্চনটো কি আছে কোনটো মূলধন সম্পূৰ্ণ সচেতন সিদ্ধান্ত ফল
অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ পৰিয়ালৰ মূলধন তাৰ পিছৰ কোৱেশ্চনটো কি আছে দেশৰ অৰ্থনৈতিক বৃদ্ধিয়ে কি বুজায় দেশৰ অৰ্থনৈতিক বৃদ্ধিয়ে কি বুজায় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ প্ৰকৃত আয়ৰ বৃদ্ধি 9 নম্বৰ কোৱেশ্চনটো কি কৈছে কোনটো উপাদান অৰ্থনৈতিক বৃদ্ধিৰ বাবে দৰকাৰী অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ স্বাস্থ্য আৰু শিক্ষা তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে শিক্ষা আৰু স্বাস্থ্যৰ বাবে কৰা ব্যয়ৰ বৃদ্ধি কিহৰ সৈতে সম্পৰ্কিত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক জনমুখী আয়ৰ বৃদ্ধি নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চন কি কৈছে নেক্সট কোৱেশ্চনটো প্ৰব্ৰজনে ব্যক্তিৰ কোন ক্ষমতা বৃদ্ধি কৰে প্ৰব্ৰজনে ব্যক্তিৰ কোন ক্ষমতা বৃদ্ধি কৰে প্ৰব্ৰজনে ব্যক্তিৰ আয়ৰ ক্ষমতা বৃদ্ধি কৰে আয়ৰ বৃদ্ধি ক্ষমতা বৃদ্ধি কৰে তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে ভাৰতবৰ্ষত অৰ্থনৈতিক বৃদ্ধিৰ ক্ষেত্ৰত মানৱ মূলধনৰ গুৰুত্ব কোন পঞ্চবাৰ্ষিক পৰিকল্পনাত স্বীকাৰ কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ সপ্তম বাৰ্ষিক পঞ্চবাৰ্ষিক পৰিকল্পনাত স্বীকাৰ কৰা হৈছিল নেক্সট কোৱেশ্চন কি কৈছে কিমান চনত ৰাষ্ট্ৰীয় বেংক নামৰ ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ ওপৰত এটা প্ৰতিবেদন কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 2005 চনত জিডিপি বৃদ্ধিৰ বাবে কিহৰ বৃদ্ধি বিশেষভাৱে গুৰুত্বপূৰ্ণ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ এতিয়া তোমালোকে ক'বা জিডিপিৰ ফুল ফৰ্ম কি জিডিপিৰ ফুল ফৰ্ম কি তোমালোকে মোক এটো কমেন্ট যোগে জনাবা জিডিপিৰ ফুল ফৰ্ম কি গতিকে নেক্সট কোৱেশ্চনটো এতিয়া আলোচনা কৰিবলৈ ওলাইছো 2005 চনৰ পৰা 2020 চনৰ ভিতৰত ভাৰতবৰ্ষত 7 বছৰৰ ওপৰত গড় শিক্ষা বছৰ কিমান শতাংশ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 40%। নেক্সট কোৱেশ্চনটো চোৱা 1990 দশকৰ পিছত ভাৰতৰ কৃষি খণ্ডৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ কিমান পৰ্যন্ত হ্ৰাস পায় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 2.3%। নেক্সট কোৱেশ্চনটো কি আছে কিমান চনৰ পৰা ৰাজহুৱা বিনিয়োগৰ সংকোচন কৃষি খণ্ডৰ বৃদ্ধিত প্ৰভাৱ বিস্তাৰ কৰিছে বুলি অৰ্থনীতিবিদসকলে কৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 1991 চনৰ পৰা 3 নম্বৰ কুৱেশ্চনটোত কি কৈছে কৃষকসকলে প্ৰাৰম্ভিক বিনিয়োগৰ বাবে সাধাৰণতে কি কৰিব লগা হয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ঋণ লোৱা নেক্সট কুৱেশ্চনটো কি কৈছে চোৱাচোন কিমান চনত ভাৰতবৰ্ষই গ্ৰাম্য অঞ্চলৰ চাহিদা পৰ্যাপ্তভাৱে পূৰণ কৰিবলৈ সামাজিক বেংকিং আৰু বহু অভিকৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ 1969 চনত 5 নম্বৰ কুৱেশ্চনটো কোৱা নাবাৰ্ড কেতিয়া গঠন কৰা হৈছিল নাবাৰ্ড গঠন কৰা হৈছিল 1982 চনত এতিয়া নাবাৰ্ডৰ সম্পূৰ্ণ ৰূপ কি নাবাৰ্ডৰ সম্পূৰ্ণ ৰূপ তোমালোকক অপশ্যন নম্বৰ কটো হ'ব ইয়াৰ শুদ্ধ এনসাৰ নাবাৰ্ডৰ সম্পূৰ্ণ ৰূপ হৈছে কি অপশ্যন নম্বৰ কটো ইয়াৰ শুদ্ধ এনসাৰ 7 নম্বৰ কুৱেশ্চনটো কি আছে বহু অভিকৰণ ব্যৱস্থা আৰ্হিকৰণৰ প্ৰধান লক্ষ্য কি অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ নেক্সট কুৱেশ্চনটো কি আছে চোৱাচোন আত্মসহায়ক গোটসমূহৰ দ্বাৰা চলিত ঋণ কাৰ্যসূচী কি বুলি কোৱা হয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক ক্ষুদ্ৰ ঋণ কাৰ্যসূচী 9 নম্বৰ নেক্সট কুৱেশ্চনটো কি আছে কুটুম্বশ্ৰীৰ সঞ্চয় বেংক কেতিয়া আৰম্ভ কৰা হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 1985 চনত তাৰ পিছত নেক্সট কুৱেশ্চনটো কি কৈছে কুটুম্বশ্ৰী সমিতিয়ে মিতব্যয় সম্ভূত সঞ্চয় হিচাপে কিমান টকা গোটাইছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 1 কোটি নেক্সট কুৱেশ্চনটো কি আছে কুটুম্বশ্ৰীৰ কাৰ্যসূচী মূলতঃ কাক লক্ষ্য কৰি ৰূপায়িত কৰা হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক নেক্সট কুৱেশ্চনটো কি কৈছে 12 নম্বৰ কুৱেশ্চন গুজৰাট আৰু আন কিছুমান অঞ্চলত কোন ধৰণৰ সমবায় সফলতা লাভ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ দুগ্ধ সমবায় নেক্সট কুৱেশ্চনটো কি কৈছে চৰকাৰী অভিকৰণ আৰু ভোক্তা সমবায়সমূহে নিয়ন্ত্ৰণ কৰা
কৃষিজাত উৎপাদনৰ পৰিমাণ কিমান শতাংশ অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ খ অপশ্যন নম্বৰ ঘ হ'ব ইয়াৰ শুদ্ধ আনসাৰ 10 শতাংশ নেক্সট কোৱেশ্চনটো কি আছে উজাপৰ চান্দিজৰ বাবে কোন ৰাজ্য প্ৰসিদ্ধ অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ তামিলনাডু নেক্সট আজিৰ শেষৰটো কোৱেশ্চন হৈছে কি তিকচিৰাপল্লীত কোন মহিলাই কৃষি ফাৰ্মৰ গোটৰ কাৰ্য পৰিচালনা কৰিছে ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ খ আজি তোমালোকে ইমালৈ সামৰণি মাৰিছো গতিকে তোমালোকে মোৰ ষ্টাডি উইথ জেএম চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ আগন্তুক তোমালোকৰ যিবিলাক এক্সাম আছে অথবা তোমালোকৰ ইকনমিক্স এক্সামৰ তোমালোকৰ আৰু কিছুমান এমসিকিউ অথবা লং কোৱেশ্চন তোমালোকক দিয়া হ'ব পৰীক্ষাৰ আগত গতিকে তোমালোকে ষ্টাডি উইথ দ্য জেএম চেনেলটো ফলো কৰিবা সাবস্ক্ৰাইব কৰিবা লগতে তোমালোকৰ বন্ধুবৰ্গৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা গতিকে তেওঁলোকেও যাতে এই তোমালোকৰ এই ভিডিঅ' চাই উপকৃত হ'ব পাৰে লগতে তোমালোকে মোৰ হোৱাটছআপ গ্ৰুপত জয়েন হ'ব পাৰা এইখিনি আজি গতিকে মই আজি এতিয়া তোমালোকৰ হোৱাটছআপ গ্ৰুপৰ যেটো তোমালোকৰ হেৰি দিয়া হৈছে হেতু স্ক্ৰিনাৰটো তোমালোকক দেখুৱাই দিম স্ক্ৰিনাৰটো চোৱা হেতু স্ক্ৰিনশ্বট মাৰি লবা স্ক্ৰিনশ্বট মাৰাৰ পিছত তোমালোকে হেতু জয়েন হ'ব পাৰিবা এটো হৈছে কি তোমালোকৰ যেটো গ্ৰুপ বনোৱা হৈছে এই গ্ৰুপ তোমালোকে এটো এতিয়া স্ক্ৰিনশ্বটটো লবা স্ক্ৰিনশ্বট লৈ তোমালোকে এটো গ্ৰুপত স্ক্যান কৰি জয়েন হৈ লবা গতিকে তোমালোকৰ এটো গ্ৰুপত যদি জয়েন হ'ব পাৰা বহুত উপকৃত হ'ব পাৰিবা আগন্তুক তোমালোকৰ যেটো এছএছ সেকেন্ড ইয়াৰ ফাইনাল এক্সামৰ কাৰণে বহুত কমন কোৱেশ্চন পাবা বহুত ভাল কোৱেশ্চন বিলাক যিবিলাক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হেবিলাক পাবা এমসিকিউ যেহেতু তোমালোকৰ আগন্তুক এছএছ সেকেন্ড ইয়াৰত এমসিকিউ কোৱেশ্চন হ'ব এমসিকিউ তো তোমালোকে ভাল ফলাফল দেখাবৰ কাৰণে মানে চেষ্টা কৰিব পাৰিবা এটো লিংক তোমালোকক দিয়া হৈছে লগতে তোমালোকক বাৰে কৈছো এটা যে তোমালোকে যদি ভাল ফলাফল দেখাব বিচৰা তোমালোকে মোৰ ষ্টাডি উইথ জেএম চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা এইখিনি কৈ আজিৰ ক্লাছটো সামৰণি মাৰিছো ধন্যবাদ